হে জান কিমান লাগব 399 মুঠে 799 ভৰাই দিম মই এতিয়া ভৰাই দিছো ৰবা 1 সেকেন্ড জান মই যাই আছো যা ৰবা অ ভাই এটা ৰিচাৰ্জ ভৰাই দিয়া মোক নাম্বাৰ 98599859 ভাই মোক এটা ৰিচাৰ্জ ভৰাই দিয়া নাম্বাৰ 98599859 ও নো ভাই ওটা বাত করে দে নাম্বার লো 98599859 आपका का नंबर दूंगा ताई तेरा কি আপনি ये तो गर्लफ्रेंड চিনতে আপা তাই नहीं अपना जगन्नाथ है बोल काटी दी बोल काटी मेलम মই Hey ma come here আজিৰ পৰা তোৰ পাই গৰু গোবৰ হেলবা নালাগে গৰুৰ পিছফালে খেৰ হপা দি থৈছো আজি পাই গৰু নাহাগে ইয়াৰ কি খেৰ হপা দিছে অ ঠিক কৰি থয়া কে তো নহলে ভাত নাই আজি হেগুনে গৰু দানা দিবি না দিম তাৰে অলপ খাম যা উপায়টো নাই এই গৰুগিতে মোক বতকে গৰুগিতে বেছি নাপায় কলমৰ চিয়াহি আহে ধীৰে ধীৰে ওই আমাৰে মৰমবোৰ বাঢ়ে যে গোপনে বহাগতে লগৰি কৰিবলে যামে अरे आग लगा है साहेब बस्ती में बाबा तो रहता मस्ती में छेके आयु रोहा इगले की पिंचे यस आज दिन स्टाइल मैन यो এ হাতো খাল দিবা বসি বিসমিল্লাহ কি হাতে খালো দুয়ে বাসি বিছিলে পানির বাজার দিমে কোনি বিছি বাজাবো তই ও মোতরা পা মাস স্পাইডারম্যান নয় পানি ডুব মারি দিমে বিছিলে নিম নামলি নেদু ভাত দাবাই লাগু লাইফ তো কাম না গেছে হেল্ল' কিনো খাওয়া কথা কাহিনী দেই হ'ব দে এখন দিলে মই আনিম পিঠা ভাজা আনিম আকে দে পিজা আৰু পিঠা ভাজা আকে খোলা চাপিৰ পিঠা খাবি দে ঘৰত বইলাৰত ঠেং খাবি খাই পেলাই কবি আমি KFC চিকেন উইংছ খাম দে কাক ফোন কৰি আছা ৰবা 1 সেকেন্ড কাক মানে মোৰ গাৰ্লফ্ৰেণ্ড তোৰ এখন মুখ চাই কোনে ভাল পায় কি এখন মুখ চাই কোনে ভাল পায় আমি কত যাওঁ ঘোষ মাত দিম চকুত আমরা নবজায় দে কৈছো তো কাক ফোন কৰিছিলো মই এই বাৰাঘাটি ৰাপি এটা বাৰাঘাটিৰ য়েছ নামটো কি টিনা শৰ্মা বাপেকৰ নাম নৰেন শৰ্মা সেইটো মোৰ ভণ্টি হয় হয় দে তোৰ ভণ্টি মোৰ গাৰ্লফ্ৰেণ্ড ভণ্টি হা হ'ব দে চৰি হাই নাম দেনুফুৰজি মই কমৰ কিছু পৰা কৈ আছোঁ আজি বতৰটো অলপ ঠাণ্ডা সেইকাৰণে গাছা পুৰি এটা গান লগৰি নালাগে আমাৰ ঘৰত ৰামধেনুই নাই আমাৰ ঘৰত লাইন নাই আমাৰ টিভিয়ে নাই ক'ত গান লগাই দিবি নালাগে যা আৰু চাখা আৰু বুজি পাইছোঁ মই সদায় ক'ব নালাগে এইটো ধৰি মোৰ লাইফটোত শান্তি নহ'ব কোনোদিন हेलो जियो कंपनी हाँ इनमें नेट क्यों स्लो है नहीं कुछ मत बोलो नहीं 199 टका भरता मानुतो हुई जाना किमान कष्ट होता है हाँ गुवाहाटी बिक्री करी पैसा भरता हूँ 199 और नेट फास्ट नहीं है थोके 50% डाटा शेष हो बोली मेसेज आता है क्यों हाँ आज यदि नेट फास्ट नहीं पाता हूँ सिमखान कामरे बहि থাকিম ঘৰত আৰু কালি তাৰ ওপৰৰ পৰা জাপ মাত দিম আৰু চিঠিখনত তোৰ নাম লিখিম সেইকাৰণে आज नो सो आज मुझे नेट फास्ट चाहिए तो चाहिए हाँ अभी ठीक करो পিছে তুমি কি কৰা হ'ব দে কালি লগ কৰিবা অলপ পইচা অলপ কম হৈ আছে কেনেকৈ লগ কৰোঁ তুমি মোক এটা হাতী খোৱা দিয়া নহয় নহয় হ'ব মই মাইতাৰ পৰা বাকাচত তলৰ পইচাকেইটা চকল লৈ যাম আৰু মাইক কম বোলে কলেজত এডমিশ্যন ল'বা হৈছে পইচা দি সেনেকৈ মাক আমাৰ মাক বুঢ়বাক বনাব একদম সহজ টেনশ্যন নাই হ'ব কাইলৈ লগ কৰিম দা মাই জানা যে মুচু দাৰ ঘৰত পুচু বাকাচত তলৰ পইচা কেইটা তয়ে নে এই ডনৰ কাৰণে এগ্ৰহান কলেজৰ আপি পাগলা হৈ আছে কিন্তু এই ডন কোনোদিন কলেজত নাযায় কলেজত কেনেকৈ যাবি মেট্ৰিক ফেল কৰি আছা গুৰুজী হা বচ্চা
आज आप एक शेर सुनाइए। शेर सुनना पसंद करेंगे? हाँ 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 तो सुनिए इरशाद। प्लीज। वाह 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 वाह। বহাগ মাহত চৰাই আহে কুলি, বহাগ মাহত চৰাই আহে কুলি, বহাগ মাহত চৰাই আহে কুলি। বহাগ মাহত চৰাই আহে কুলি। কোনে কৈছে আপি পাতলি গুণ নলে বুলি? কোনে কৈছে আপি? গুৰুজী তুত্তিৰি পাতে বেলেগে নাপাতে। ৱা ভণ্টি, ভণ্টি ঐ কি হ'ল? তোৰ যে এটা লগৰীয়া আমাৰ ঘৰত কালি আছিল, নাম্বাৰটো মোক নেদাকে। নাম্বাৰ লাগে তো মাইক কৰ দে। মাত কৰি মাতটো দিছিল। 100 টকা দি 100 টকা দি 100 টকা মোৰ নাই, যিখন হয় 10 টকা নি। এ দি 100 টকা 10 টকা নেলাগে। 10 টকা ন মাই এটা আপি ঐ মাই নাহিলি নি এখন